নাটক আছিলে সেই নাটকখন এটা সময়ত যে নাই 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 তইতো কিয় আহিছ মোৰ কাষলৈ মই মুখা পিন্ধা মানুহ বেয়া পাওঁ ইচ্ছা না মই কেনেকৈ জ্বলি শেষ হৈ গৈছোঁ দেখা নাই কেনেকৈ সৰ্বশান্ত হৈ গৈছোঁ মোক অলপ অকলে থাকিবলৈ দে না মোক নীৰৱে কান্দিব দে না কিন্তু মই জীয়াই থাকিম শেষ মুহূৰ্তলৈকে জীয়াই থাকিম এই মুখা পিন্ধাবিলাকৰ মাজত কোনোবা এজনটো জীয়াই থাকিব লাগিব যে মুখাবোৰক আঙুলিটোৱাই ক'ব পাৰে তহঁত মিছা তহঁত বেজাল তহঁত নকল আচল আমি বিশুদ্ধ আমি সঁচাকৈ বোলালে পৰহিলৈ নলবাৰী জিলা সমিতিৰ হোমেন বৰা কোঁৱৰে শিশু নাট প্ৰতিযোগিতাত আয়োজন কৰে আৰু এইবাৰ মোৰ দ্বিতীয়বাৰ ইয়াত আহিছোঁ আৰু মই কৈছোঁ যে উঠি অহা প্ৰজন্মৰ কাৰণে এইটো এটা সুন্দৰ মঞ্চ আৰু তেওঁলোকে এই ধৰণৰ প্ৰচেষ্টা হাতত লৈছে আৰু আমি আজিকালি একাংকিকা নাট কম্পিটিশ্যনবিলাক খুব কমি গৈছে খুব সীমিত কিছুমান জেগাত হয় আৰু এই ধাৰাটো জাতীয় যুৱ ছাত্ৰ পৰিষদ যিটো শিশু নাট প্ৰতিযোগিতা যিটো ধাৰাটো ৰাখিছে মই ভাবোঁ এজন অভিনেতা অভিনেত্ৰী বা শিশুৱে হওক বা কিশোৰে হওক তেওঁলোকৰ কাৰণে এইটো সুন্দৰ এটা প্লেটফৰ্ম বুলি ক'ব লাগিব আৰু মই নিজেও গৌৰৱ অনুভৱ কৰি মঞ্চৰ অভিনেতা বুলি কয় ছবিও কৰিছোঁ থিয়েটাৰো কৰিছোঁ মঞ্চত অভিনয় কৰি সঁচাই ভাল লাগে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানত আহিব পৰা সঁচা গৌৰৱ অনুভৱ কৰোঁ খালি এটা কথাই মই আজি আপোনালোক নলবাৰীৰ সাংবাদিকসকল মই কৈছোঁ আপোনালোকে পাৰিলে সীমা বিশ্বাসৰ আজি এটা ইণ্টাৰভিউ ল'ব আজি চাগে এটা নিউজ ওলাইছে আপোনালোকে গম পাইছে যে মই শুনি খুব দুখ পাইছোঁ আজি সীমা বিশ্বাস যিটো নলবাৰীৰ জীয়ৰী আজি সীমা বিশ্বাসে উলুবাৰী চাৰ্কুল অফিচত গৈ তেওঁক অসন্মানী কৰা হৈছে সীমা বিশ্বাসক চিনি নাপাওঁ বুলি কৈছে চিনি নাপাওঁটো স্বাভাৱিক কথা কিন্তু এগৰাকী মহিলাক বা এগৰাকী অভিনেত্ৰীক যিটো ধৰণৰ ব্যৱহাৰ কৰিছে মই ভাবোঁ এইটো দুখজনক আৰু সেই ক্ষেত্ৰত মই সঁচাই দুখ প্ৰকাশ কৰিছোঁ বিশেষকৈ সীমা বাইদেউৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক আৰু মই ভাবোঁ আপোনালোকেও এই ধৰণৰ খবৰবিলাক যাতে আৰু মানুহৰ মাজত ক'ব পাৰে যে এইটো এটা ভুল কৰিছে যে এজনকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী আজি চাৰ্কুল অফিচাৰজনে যিটো ব্যৱহাৰ কৰিলে সঁচাই অসমীয়া ছবি অভিনেতা হিচাপে মই নিজকে কৈ পেলাই সঁচাই দুখ প্ৰকাশ কৰিছোঁ আৰু সংলাপৰ কথা মানে কি এটা কথাই ক'ব লাগিব এই দীঘল সংলাপটো মই নক'লেও মই এখন ছবি কৰি আছোঁ তাৰ মাজতে মই মোৰ সেই এখন 6টা বছৰ আগত ভ্ৰাম্যমান থিয়েটাৰত আছিলোঁ 6টা বছৰ পিছত মই আহিছোঁ ভ্ৰাম্যমান থিয়েটাৰত যে এখন নাটক আছিলে সেই নাটকখন এটা সংলাপ যে নাই 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 তইতো কিয় আহিছ মোৰ কাষলৈ মই মুখা পিন্ধা মানুহ বেয়া পাওঁ ইচ্ছা না মই কেনেকৈ জ্বলি শেষ হৈ গৈছোঁ দেখা নাই কেনেকৈ সৰ্বশান্ত হৈ গৈছোঁ মোক অলপ অকলে থাকিবলৈ দে না মোক নীৰৱে কান্দিব দে না কিন্তু মই জীয়াই থাকিম শেষ মুহূৰ্তলৈকে জীয়াই থাকিম এই মুখা পিন্ধাবিলাকৰ মাজত কোনোবা এজনটো জীয়াই থাকিব লাগিব যে মুখাবোৰক আঙুলিটোৱাই ক'ব পাৰে তহঁত মিছা তহঁত বেজাল তহঁত নকল আচল আমি বিশুদ্ধ আমি সঁচাকৈ বোলালে ধন্যবাদ জনাইছোঁ আৰু পাৰিলে এবাৰ সীমা বাইদেউৰ ইণ্টাৰভিউটো আপোনালোকে লৈ যাতে তেওঁক অলপ সাহস দিয়ে এইটো অনুৰোধ জনাইছোঁ